Hello everyone, good morning, kumlik sudung and welcome to back to my new video. So guys, আজি মই ঘৰৰ যেটো নেকি কাকৰ আলিৰ পৰা যেটো নেকি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু আপোনালোকক আজি জনাবলৈ পাই সুখী হ'ম যে যেটো নেকি যাৰ কাৰণে আমি সদায় দিন ৰাতি প্ৰেক্টিছ কৰি আছো সেই পষ্টসমূহ ইনক্ৰিজ কৰা হৈছে আৰু ইমান ইনক্ৰিজ কৰা হৈছে সো আপোনালোকক মই ফিল্ডলৈ গৈ পাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম সো ভিডিঅ' স্কিপ নকৰাকৈ বন্ধুসকল একেলগে চাই থাকিব ফাইনেলি ফিল্ডলৈ আহি পালোঁ আৰু ফিল্ডলৈ আহি নিজৰ যেটো নেকি ডিউটি মানে টাৰ্গেট 32 কিলোমিটাৰ যেটো নেকি মাৰিবলগীয়া আমাৰটো টাৰ্গেট হয় সো টাৰ্গেটটো পুৰা কৰিলোঁ আৰু যেটো নেকি আপোনালোকক মই ইনক্ৰিজ হোৱা পথসমূহৰ বিষয়ে ক'ম বুলি কৈছিলোঁ সো আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো বন্ধুসকল আসাম পুলিচৰ কাৰণে বহুতে ভাল খবৰ ক'ব লাগিব আৰু বহুত ডাঙৰ আপডেট বুলি ক'ব লাগিব যেটো নেকি আসাম পুলিচৰ যেটো নেকি পদ আছিলে 5561টা এতিয়া আৰু বৰ্তমান হৈ গৈছে 6167টা সো হেতু কাৰণে বহুত ভাল খবৰ বুলি ক'ব লাগিব যেটো নেকি ল'ৰা ছোৱালীৰ কাৰণে আৰু যোন বন্ধু বান্ধৱী এতিয়ালৈকে নেৰানেপেৰাকৈ যেটো নেকি অযুত চেষ্টাৰে যেটো প্ৰচেষ্টা চলাই আছে সো সেইসকলৰ বাবে বহুত ভাল খবৰ যেটো নেকি পদ ইনক্ৰিজ কৰা হ'ল সো আশা কৰোঁ এই পদ ইনক্ৰিজ কৰাৰ ফলত বহুত ল'ৰা ছোৱালীৰ সপোন যেন দিতকত পৰিণত হয় আৰু বেছি ক'বলগীয়া বিশেষ নাছিলে আৰু এই ইনক্ৰিজ হোৱা পথসমূহৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ ওলাইছে বুলি এনে প্ৰেক্টিছ নকৰাকৈ বহুত সময় আছে 5 মাহ সময় আছে বুলি কৈ এতিয়ালৈকে যদি প্ৰেক্টিছ কৰা নাই কিন্তু বন্ধুসকল পস্তাব যেহেতু নেকি যিমান পষ্ট ইনক্ৰিজ হৈছে ইমানেই কম্পিটিশ্যন হাৰ্ড হ'বলৈ গৈ আছে সেইবাবে কৈছোঁ বন্ধুসকল চবেই ওলাই আহক ফিল্ডলৈ আৰু প্ৰেক্টিছ কৰোঁ আমি যেনেকৈ প্ৰেক্টিছ কৰি আছোঁ আমাৰ ভিডিঅ'সমূহ চাই আপোনালোকে অলপমান মটিভেশ্যন পাব যেটো নেকি আমি সদায় ফিল্ডলৈ আহোঁ আৰু প্ৰেক্টিছ কৰোঁ সো আপোনালোকে ফিল্ডলৈ আহক আৰু যোন বন্ধু বান্ধৱী মোৰ চেনেলটো চাই আছে সো প্ৰথমবাৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব মই যিসমূহ ভিডিঅ'সমূহ আপোনালোকৰ আগত প্ৰভাইড কৰিম সো আপোনালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ পায় আৰু আজি ভিডিঅ'টো বিশেষ বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিলে পথসমূহ ইনক্ৰিজ হৈছে আৰু ইনক্ৰিজ হোৱাৰ লগে লগে কম্পিটিশ্যন হাৰ্ড হ'ব সেইবাবে বন্ধুসকল আপোনালোকে ওলাই আহক আমি প্ৰেক্টিছ কৰি আছোঁ সদায় সো আপোনালোকে ওলাই আহক একেলগে প্ৰেক্টিছ কৰিম একেলগে চাকৰিত জইন কৰিম সো বাই বাই আৰু লগ পাম নেক্সট ভিডিঅ'ত জয় আই অসম।